নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোক? নিশ্চয় ভালে আছে আৰু বৰ্তমান বাৰু ময়ো ভালে আছোঁ। আৰু বহু দিনৰ বিৰতিৰ পিছত আজি এটা ভিডিঅ' বনাম বুলি লৈছোঁ আপোনালোকক দেখাবৰ কাৰণে। বহুত দিন হ'ল আপোনালোকক দেখাব পৰা নাই, সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' দিওঁ আৰু আপোনালোকৰ খবৰ লওঁ। আৰু নিশ্চয় চাগে আপোনালোক ভালেই আছে। আৰু আজি ভিডিঅ'টো বনাইছোঁ এটা বিশেষ কাৰণত। আমি গৈ আছোঁ ফুৰিবলৈ গৈ আছোঁ আমি শাওনৰ মাহ, যিহেতু মন্দিৰত যোৱা হোৱা নাই, ভাবিছোঁ মন্দিৰত গৈ আছোঁ। আৰু এতিয়া আমি মন্দিৰ গৈছোঁ নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰলৈ। আৰু মই মৃত্যুঞ্জয় মন্দিৰলৈ যোৱাই নাই আজিলৈকে পিছে, আৰু আজি প্ৰথম যাম। আৰু শাওনৰ মাহ বহুত ভাল, আৰু আমি পূৰা ফেমিলি আহি গৈছোঁ আজি। নমস্কাৰ। এয়া মোৰ হাজবেণ্ড, নমস্কাৰ। পিছফালে ভতিজা আমাৰ নাংমু খুৰীয়েক, এইফালে আমাৰ মোৰ খুৰী যোৰহাটৰ পৰা আহিছে। পিছত ইয়াতে চব আছিলে, সেইকাৰণে আমি এতিয়া ভাবিলোঁ কি আজি বন্ধ মানে বন্ধ নহয়, ঠিক ছুটি লৈছোঁ। মই ডিউটি জইন কৰাৰ পৰা ক'তো বাহিৰত যোৱা নাই যিহেতু, সেইটো কাৰণে ছুটি লৈ বোলো অকণমান ফুৰিব যাওঁ। ছোৱালী ছমাহ হওঁতে তেতিয়াই আমি অকণমান গৈছিলোঁ, অন্নপ্ৰসন্ন হওঁতে গৈছিলোঁ আমি ফুৰিবলৈ। তাৰপিছত ক'তো যোৱাই হোৱা নাই, সেইটো কাৰণে ভাবিলোঁ অকণমান ফুৰিব আহোঁ, অকণমান ৰিফ্ৰেছমেণ্ট লাগে, সেইটো কাৰণে এতিয়া আমি গৈ আছোঁ মন্দিৰলৈ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব মোৰ, আৰু ভাল পালে লাইক কমেণ্ট লগতে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি গৈ আছোঁ পৰুৱাৰ পৰা এইফালে ৰাস্তাত, মানে ব্ৰিজৰ ফালে ৰাস্তাত, নগাঁও ৰাস্তাত। আৰু এতিয়া আমি ব্ৰিজ পোৱা নাই, ব্ৰিজ পাবলৈ অকণমান আছে। মৃত্যুঞ্জয় মন্দিৰ আগতে যোৱা নাই মই, আৰু খুব সম্ভৱ মানুহে কোৱা মতে মিছাফালে যাব লাগে বুলি কৈছে, নগাঁও পাবগৈ নালাগে। যিহেতু আমি তেজপুৰৰ পৰা আহিছোঁ, সেইটো কাৰণে বেছি দেৰি নালাগে, আধা ঘণ্টা 45 মিনিটমান ধৰিছোঁ বাৰু ভিতৰত যদি সোমাব লাগে। আমি গৈ আছোঁ আৰু আপোনালোকক দেখাই যাম। যিসকলে অহাও নাই তেজপুৰৰ ফালৰ পৰা গ'লে মানে আপোনালোকৰ সুবিধা হোৱাকৈ কোনফালে গৈছোঁ আপোনালোকক দেখুৱাই যাওঁ, আপোনালোকে চাই যাব। আৰু আমাৰ নাংমু পূৰা ফূৰ্তি। ফোন চোৱা, এইফালে চোৱা, এইফালে চোৱা, হাই গ'লি কৈ দিয়া আকৌ, কাপোৰটো তললে দি কাপোৰটো তললে দি দে। অঁ, কাপোৰটো ঢিলা হৈছে। ভালনে বুলি সোধা হ'ল, তোমালোকৰ ভালনে বুলি কোৱাচোন। নাচি দিয়া চকু টিপেটা মাৰি দিয়া মা। এইফালে ইয়াত মোবাইলত, এইফালে ইয়াত চকু টিপেটা মাৰি দিয়া, ধুনুকে চকু টিপেটা দি দিয়ে। চকু টিপ মাৰি দিছে আমাৰ নাঙুৱে। তেজপুৰসকলে গম পাব, এয়া তেজপুৰৰ যোনটো 4 লেন আহি আছে, মানে এইটো ব্ৰিজখনৰ তলেদি এয়া 4 লেন ৰাস্তাটো। আমি এতিয়া এইটো কি জেগা বুলি কয় পাহৰি গ'লো, দোলাবাৰীত ওলাইছেহি 4 লেনৰ ৰাস্তাটো, যোনটো খনামুখ হৈ পেলাই সোমাব ৰাস্তাটো, সেইফালে জামুগুৰি হৈ সোমাব, সেইফালেদি বনাই আছে। আৰু 4 লেনটো আহি তেজপুৰ টাউনৰ আউটছাইডেদি আহিব, মানে টাউন হৈ নোলাই, দোলাবাৰী হৈ এইফালে ওলাব ইউনিভাৰ্চিটিৰ কাষেদি। এতিয়া এইটো সম্পূৰ্ণ হৈয়ে গৈছে আৰু, কিন্তু এই যোনটো এতিয়া চলি আছে ৰাস্তাত, সেইটো সাংঘাতিক বেয়া হৈছে। ঘটলং গৈ থাকে, ব্ৰিজৰ ওচৰলৈকে প্ৰায় বেয়াই, কিন্তু বহুত সোনকালে হৈ গৈছে দেই ৰাস্তা। আৰু বেছি দিন নালাগিব, আৰু আমি খুব সোনকালে নগাঁও গ'লে বা যোৰহাট গ'লে দেখিবলৈ পাম ৰাস্তাটো। পুৰণিগুদামৰ যোনটো চেণ্টাৰটো পাৰ হৈ আহিলোঁ তাৰপিছত এতিয়া আমি গৈ আছোঁ, আৰু 1 মিনিটমান লাগিব। In 400 meters, turn left. 400 মিটাৰমান আছে, তাৰপিছত লেফ্ট ল'ব লাগিব। ৰিলায়েন্সৰ যোনটো তেল ডিপুটোৰ ৰাইট চাইডে আছে বাৰু, ৰিলায়েন্সৰ তেল ডিপুটো, সেইটো ৰাইট চাইডৰ তেল ডিপুটো ক্ৰছ কৰি তাৰপিছত আৰু অকণমান আহিলে
পাইছোঁ মৃত্যুঞ্জয় যোনখন গেট দেখিছে গেটখনেদি সোমাই আৰু আধা কিলোমিটাৰমান যাব লাগিব এতিয়া আমি ৰাম মন্দিৰ হয় যিটো এইটো ভাৰতৰ ভিতৰতে এখন 126 ফুট উচ্চতাৰ এটা লিংগ হয় যিটো শিৱ মন্দিৰটোৰ লিংগৰ আকৃতিয়ে নিৰ্মাণ কৰিছে যিহেতু সেইটো 126 ফুট লিংগৰ ভাৰতৰ আৰু দ্বিতীয়টো নাই বুলি মই জানো আৰু সেইকে আছে আৰু এইটোতো আৰু বহুত ভাল এইখিনি নগাঁও আৰু যোনটো মানে সোমাই অহা ৰাস্তাটো সেইটো ৰাস্তা কিন্তু আৰু অলপ উন্নতি হোৱা হ'লে হয়তো মন্দিৰটো আৰু মানুহে জানিলে হয় এতিয়াও বহুত মানুহে জানে আহে গুগলত চাৰ্চ কৰে বা বিভিন্ন ধৰণে জানি পেলাই আহে কিন্তু বহুত মানুহে নাজানে তো এডোখৰ এতিয়া বাৰু ৰাস্তাটো ভাল পাইছোঁ এতিয়া ৰাস্তাটো অলপ বহলেই পাইছোঁ কিন্তু যোনখিনি সোমাই আহে আধা কিলোমিটাৰ নহয় বাৰু 200-300 মিটাৰমান হ'ব সিমানমান কিন্তু বেয়া ৰাস্তাটো এতিয়া এইখিনি কিন্তু ৰাস্তা ভাল পাইছোঁ এতিয়া এয়া আমি পাইছোঁ আমি এতিয়া যাব লাগিব এয়া চিধা এয়া দেখা পাইছে শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰ আৰু চিধা যাব লাগিব চাই থাকক এতিয়া অকণমান আগত ৰেল ক্ৰছিং আছে নেকি বাৰু ৰেল ক্ৰছিং আছে এয়া ৰেল ক্ৰছিং এটা পাইছোঁ ৰেল ক্ৰছিং আছে ৰেল ক্ৰছিংটো পাৰ হৈ যাব লাগিব পানী খাইছা টোপনি আহিছে নেকি পানী খাইছা খাই দিয়া পানী অকণ খাই দিয়া এইখিনি চাগে মৃত্যুঞ্জয়লৈ অহা মানুহে হ'ব নেকি পাইছোহি লাগিছে বেছি নাই নিচিনা লাগিছে সেয়া ধূপচাকিৰ দোকানবিলাকো দেখা পাইছোঁ পাইছোহি নিচিনা লাগিছে এয়া গাড়ী ৰখাবৰ কাৰণে আহিয়ে গ'ল চিগনেল এইফালে ঠক বাইদেউ এইফালে ঠক ছাৰ এয়া মাতিলে এয়া এতিয়া আমি কিনিছোঁ এয়া আমি এতিয়া ল'লোঁ এয়া চাকি বন্তি গোটেইখিনি শৰাই কলবন আৰু এতিয়া আমি পাইছোঁহি আমি আহি পাইছোঁহি আৰু মন্দিৰ এইটো মন্দিৰ আৰু মন্দিৰ কাষতে থকা এসমূহ দোকান হয় আৰু এইটো মন্দিৰটো দেখুৱাইছোঁ আপোনালোকক আমি এয়া হৈছে পূজা সামগ্ৰী লোৱা হৈছে ক্ৰয় কৰি আৰু ইয়াৰ পিছত আমি আকৌ মন্দিৰটো আপোনাক দেখাব চাইছোঁ এইটো হৈছে মৃত্যুঞ্জয় মন্দিৰ খুব ধুনীয়া দেখিবলৈ আৰু যিমান পাৰোঁ মন্দিৰটো সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক আৰু ইয়াৰ পিছত আমি বন্তি য'ত জ্বলাই আচলতে চাকি জ্বলোৱা ঠাই হৈছে সুকীয়াকৈ এখন থাপনা বনাই দিছে আচলতে মূল মন্দিৰটো কাষতে আছে ইয়াত সকলো ভক্তপ্ৰাণ ৰাইজ আৰু জনসাধাৰণ আহি ইয়াতে চাকি জ্বলাই যিহেতু ভিতৰত চাকি জ্বলাব নিদিয়ে সুকীয়াকৈ মূল মন্দিৰটো কাষতে এনেধৰণৰ এটি থাপনা ঘৰ আছে আৰু ইতিমধ্যে আমি চাকি জ্বলালোঁ চাকি জ্বলাই ওলাই আহিছোঁ ওলাই অহাৰ পিছতে আমি মূল মন্দিৰটোৰ ওপৰলৈ উঠি যাম য'ত পূজা কৰা হ'ব য'ত পূজাৰী আছে পুৰোহিত আছে যিহেতু যথেষ্ট গৰমৰ দিন এনেধৰণে আমি গৈ আছোঁ এতিয়া বহুত দূৰ দূৰণিৰ পৰা আহিছে ভক্তসকল আৰু ওপৰলৈ যাব লাগিব যিহেতু মন্দিৰটো বহুত ওপৰত আছে এয়া আমি ওপৰলৈ এতিয়া উঠি গৈ আছোঁ মন্দিৰটো যিহেতু ভিতৰত প্ৰৱেশ কৰিম প্ৰায় 1:30 বজাত মন্দিৰটো খুলিব দৰ্জাৰ আৰু যথেষ্ট গৰম তাৰ বাবে এতিয়া আমি ইয়াৰ ভিতৰত সোমালোঁ দৰ্জা খোলাৰ লগে লগে পূজা অৰ্চনা হৈছে আৰু পূজাটো এনেধৰণৰ কৰে সকলোকে সমানে ৰাখি লয় সকলোৱে শৰাই এনেধৰণে লৈ পুৰোহিত কেইবাজনো আছে সকলো শৰাই গ্ৰহণ কৰে আৰু কম সময়ৰ ভিতৰতে পূজাটো শেষ কৰি দিয়ে অগণ ভক্ত থাকে যদি একেবাৰে পূজা কৰে সকলো শৰাই লৈ গ্ৰহণ কৰে পূজাৰীসকলে
সকলো পূজাভাগ অংশগ্ৰহণ তেওঁলোকে গ্ৰহণ কৰি পূজা কৰি দিয়ে। এয়া হৈছে ভিতৰৰ অংশটো, খুব সুন্দৰ দেখিবলৈ দেখুৱাব মই চেষ্টা কৰিছোঁ আপোনালোকক। যিহেতু গৰম যথেষ্ট, কিন্তু ভিতৰত তেনেকুৱা গৰম নাই। AC দিয়া ব্যৱস্থা আছে, AC লাগি আছে যিহেতু ইয়াতে চাৰিওফালে AC ব্যৱস্থা আছে, খুব সুন্দৰ আছে, ফটো দিয়া আছে। ভিতৰত যথেষ্ট মানুহ ফটো উঠে, ভিডিঅ' কৰা দৃশ্য দেখিছে আপোনালোকে। বহুত দূৰৰ পৰা ভক্ত আহে, পুৰুষ মহিলাৰ পৰা আৰম্ভ কৰি শিশুলৈকে। যিহেতু আজি আমিও আহিছোঁ ঘৰৰ পৰিয়ালৰ সকলো লগতে। পূজা অৰ্চনা কৰা হ'ল, এতিয়া শাৰী পাতি আকৌ বাহিৰত যাব লাগিব। পুৰোহিতসকলে পূজা কৰি আছে, চাই থাকিব ভিডিঅ'টো আপোনালোকে। মন্দিৰৰ পৰা ওলাইছোঁ, এয়া পূজা কৰি হৈ গ'ল, পূজা কৰা হৈ গৈছে। এয়া লাইন ধৰিছে প্ৰস্থান কৰিছে। প্ৰৱেশদ্বাৰেদি আমি সোমাইছিলোঁ লাইন লৈ। 1:30 বজাত ইয়াতে গেট খোলে, তাৰ আগত কেইটা বজাত খোলে সেইটো কথা আমি নাজানিলোঁ। যিহেতু আমি 1:30 বজা অকণমান আগে পাইছিলোঁ, সেইকাৰণে 1:30 বজাত খুলিলে। চাফা কৰি ভিতৰত বাৰু ৰুমটো ঠিকেই আছে, বাহিৰত এনেকুৱা গৰম মানে ৰ'দ সাংঘাতিক বাৰু, আৰু বহুত পকা যে সেইকাৰণে একদম ভৰি মানে অৱস্থা বেয়া হৈ গৈছে। কাৰ্পেট পাৰি দিছে জেগাই কিন্তু কাৰ্পেট নাই, সেইখিনি জেগাত আৰু অৱস্থা বেয়া। এতিয়া আমি যাবলৈ ওলাইছোঁ। এইটো খুৰীহঁত গৈ চাগে তলেই পালেগৈ, খুৰীহঁত তলত গ'ল। বহুত গৰম হোৱাৰ কাৰণে গোটেইখিনি বস্তু দেখাব নোৱাৰিলোঁ। হাজবেণ্ডো গুচি গ'ল, মোবাইলটো লৈ গ'ল গাড়ীলৈ, সেইকাৰণে আপোনালোকক ভালদৰে দেখাব নোৱাৰিলোঁ। যিমানখিনি পাৰিছোঁ সিমানখিনি দেখাইছোঁ। আচলতে বহুত বেছি ৰ'দ গৰম হোৱাৰ কাৰণে মানে এই মানুহৰ অৱস্থা বেয়া হৈ গৈছে। ত্ৰিশূলডাল বন্ধা হ'ল, ত্ৰিশূলডালত সূতা বান্ধি দিছে। ইয়াতে থৈ যায় আৰু ক'ত দিবলৈ আৰু নাই বুজাই নাই আৰু ক'ত পাবি এতিয়া। এইজন যোনজন ভিগুগিৰি ৰাজগুৰুৱে ইয়াতে তপস্যা কৰিছিলে, আৰু তপস্যা কৰাৰ পিছত এই মূৰ্তিটোৰ পিছত এই মন্দিৰভাগ পিছত ইয়াতে প্ৰতিষ্ঠা কৰা হ'ল। সেইজনৰ এই প্ৰতিমূৰ্তিভাগ ইয়াতে স্থাপন কৰিছে। আৰু এইগৰাকী হ'ল মহামৃত্যুঞ্জয় মন্দিৰৰ প্ৰতিষ্ঠাপক মহামৃত্যুঞ্জয় সাধক আচাৰ্য ভিগুগিৰি মহাৰাজ প্ৰতিমূৰ্তি। আৰু ইয়াতে সম্পূৰ্ণকৈ লিখা আছে এইখন তেওঁলোকৰ এই মন্দিৰভাগৰ ইতিহাসটো এইখিনিয়ে। আৰু এতিয়া আমি গাড়ীলৈ যাওঁ, যিহেতু বহুত গৰম, সেইটো কাৰণে এতিয়া নোৱাৰিছোঁ আৰু হ'ব পিছত আপোনালোকক দেখাই আছোঁ। আৰু আমি এতিয়া ঘূৰি আছোঁ গাড়ীলৈ গৈ, এতিয়া আমি ঘৰলৈ ঘূৰি আছোঁ। আপোনালোকক দেখাম পিছত। সেয়েহে আমি ব্ৰিজ নাপাওঁতে, তেজপুৰ ফালে আহি থাকোঁতে ব্ৰিজ নাপাওঁতে এখন শ্ৰী গণপতি হোটেলতে ৰেষ্টুৰেণ্টতে আমি ধাবাতে খালোঁ। ধাবাতে খাই মেলি এতিয়া আমি গমন কৰিবলৈ লৈছোঁ ঘৰলৈ। আৰু আমাৰ ৰাইজসকল গাড়ীত বহিলে। মই বোলো ভিডিঅ'টো ইয়াতে শেষ কৰি লওঁ, সেইকাৰণে ভিডিঅ'টো মই কৰি ল'লোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ' চাই যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট লগতে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ আহোঁ, আৰু নেক্সট এটি ব্লগৰ কাৰণে আৰু কিমান দিন অপেক্ষা কৰিব লাগিব, যিহেতু এতিয়া আমি ক'তো নাযাওঁ। যেতিয়া যোৱা হয় তেতিয়াহ'লে আপোনালোকক ভিডিঅ' কৰি নিশ্চয় দেখাম। আজিলৈ আহোঁ, টাটা বাই বাই।